নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 5ৰ যিটো তৃতীয়টো লেচন বাৰ্টক নামৰ সেইটো পয়েম হয় সেই পয়েমটোৰ কুৱেশ্যন এনচাৰসমূহ এতিয়া বলা আমি কুৱেশ্যন এনচাৰসমূহ কৰোঁ তো প্ৰথম যিটো এক্টিভিটিজ দিছে সেই এক্টিভিটিজটো তোমালোকক কি কৈছে কেইটামান লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড তোমালোকে কি বুজিছা তাৰ বিষয়ে তাৰমানে এটা পৰীক্ষা লৈছে তো ৰাইমিং ৱৰ্ড লিখিব দিছে তোমালোকক ইয়াতে দেখিছা স্কিন আছে প্ৰথমতে তাৰপিছত মই ইয়াতে কিতাপখনতো লিখি দিছোঁ আৰু এইফালেও ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে চোৱা বহিটো স্কিন আছে ইফালে থিং ইফালে 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 উইংছ ইফালে সুইংছ ইফালে উইংছ ইফালে হানি ইফালে ফানি তাৰমানে এইকেইটা শব্দ কিতাপখনত যিটো কবিতা আছে আমাৰ বাৰ্টক নামৰ পয়েম আছে সেই পয়েমটোত গোটেইকেইটা আছে তোমালোকে ভালদৰে চালে দেখিব পাবা তো আৰু যদি কোনোবাৰ মনত আছে তেতিয়াহ'লে নিশ্চয় গমেই পাইছা হয়নে নহয় তাৰপিছত 2 নম্বৰটোত দিছে কি ৰাইট দ্য এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া কুৱেশ্যনকেইটাৰ উত্তৰ দিব দিছে প্ৰথমটো দিছে কি হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম মানে কবিতাটোত কোনে কথা পাতি আছিল সুধিছে কোনে কথা হৈছে ৰবিন এণ্ড জে টকিং ইন দ্য পয়েম তাৰমানে ৰবিন আৰু জয় নামৰ চৰাই হয়নে নহয় মই তোমালোকক খাতা কৰি দিছোঁ অলপ ছুটি কৰি দিছোঁ চ' কি হ'ব ৰবিন এণ্ড জে টকিং ইন দ্য পয়েম তাৰপিছত বি নম্বৰটোত কি দিছে হু আৰ দে টকিং এবাউট আৰু কাৰ বিষয়ে কথা পাতি আছিল সিহঁতে কাৰ বিষয়ে কথা পাতি আছিল মানুহৰ বিষয়ে চ' বি নম্বৰটোৰ এনচাৰ হ'ব এইটো দে আৰ টকিং এবাউট পিপুলৰ বিষয়ে কথা পাতি আছিল মানুহৰ বিষয়ে তাৰপিছত চি নম্বৰটোত কি দিছে দে ডু নট হেভ ফিটাৰ্ছ এট অল হু আৰ দে হাৰ আৰু ইয়াতে হাৰ দে বুলি কাক কোৱা হৈছে এইটো চিটোৰ মানে এনচাৰটো তোমালোকৰ কি হ'ব হাৰ দে ৰেফাৰ টু দ্য পিপুল ইয়াতে মানুহক কোৱা হৈছে দে বুলি তাৰপিছত ডি নম্বৰটো দিছে বাৰ্ডছ ইট বেটলছ দে গ্ৰ'ৱিংছ দে লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ হু আৰ দে হাৰ তাৰমানে ইয়াতে দে বুলি কাক কৈছে আৰু এইকেইটা লাইনত দে বুলি কাক কোৱা হৈছে তোমালোকক সেই পৃষ্ঠিত আছে মই তোমালোকক দেখুৱাই দিছোঁ ইয়াতে তাৰমানে দে বুলি কাক কোৱা হৈছে ইফালে চোৱা ডি নম্বৰটোৰ এনচাৰ হ'ব হাৰ দে ৱৰ্ড দে ৰেফাৰ্ছ টু দ্য বাৰ্ডছ চৰাইবিলাকক কোৱা হৈছে কি হওক চৰাইবিলাকক কোৱা হৈছে তাৰপিছত ই নম্বৰটোত কি দিছে আমাৰ হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জে আৰ পিপুল ফানি তাৰমানে সিহঁতে কিয় মানুহবিলাকক তাৰমানে হাস্যজনক বুলি কৈছিল ফানি বুলি কৈছিল সেইটো কথা ইয়াতে লিখিব দিছোঁ তোমালোকক যে কি হ'ব একৰ্ডিং টু ৰবিন এণ্ড জে পিপুল আৰ ফানি বিকজ দে ডু নট ইট বেটলছ কাৰণ সিহঁতে কি নাখায় পৰুৱা নাখায় তাৰপিছত দে ডু নট গ্ৰ'ৱিংছ এণ্ড দে ডু নট চিট এণ্ড ৱায়াৰ্ছ এণ্ড চিট থিংছ আৰু সিহঁতে কি আমাৰ দৰে মানে সিহঁতৰ পাখি নগজে আৰু আমাৰ দৰে সিহঁতে তাঁৰত বহি ভাল নাপায় বৈদ্যুতিক তাঁৰবিলাকত বহি ভাল নাপায় বা যিকোনো তাঁৰ আৰু বহি ভাল নাপায় আমাৰ দৰে বহি ভাল নাপায় তেনেকুৱা ধৰণৰ ৰবিন আৰু জে আলোচনা কৰি আছিল কাৰ বিষয়ে মানুহৰ বিষয়ে তো 3 নম্বৰটো তোমালোকক দিছে কি ৰিড দ্য চেণ্টেন্সেছ এণ্ড এৰেঞ্জ দেম ইন সিকুৱেন্স টু মেক দ্য চামাৰি অফ দ্য পয়েম তাৰমানে কবিতাটোৰ পৰা তোমালোকক কি কৈছে কবিতাটোত দফা দিয়া আছিল নহয় কেইটামান তাৰে পৰা তোমালোকক চাৰিটা তাৰমানে চেণ্টেন্স উঠাই দিয়া হৈছে আৰু চেণ্টেন্সকেইটা ওলট পালটকৈ দিয়া আছে তোমালোকক এৰেঞ্জ কৰিব আছে মানে শুদ্ধকৈ মিলাই লিখিব দিছে চ' 3 নম্বৰটোত মই ইফালে তোমালোকক লিখি দিছোঁ কি 1 নম্বৰ যিটো আছে 1 নম্বৰৰ কি হ'ব আমাৰ 1 নম্বৰৰ C2 হ'ব এইটো 1 নম্বৰত হ'ব C2 2 নম্বৰত হ'ব আমাৰ D2 আৰু 3 নম্বৰত হ'ব আমাৰ A2 আৰু 4 নম্বৰত হ'ব আমাৰ B2 তোমালোকে এইকেইটা ধুনীয়াকৈ কি কৰিবা মিলাই লিখি ল'বা মই যেনেকুৱা ধৰণৰ মিলাই দিছোঁ তোমালোকে তেনেকুৱা ধৰণৰ মিলাই লিখিবা তাৰপিছত কি দিছে আমি সেইটো লৈ যাওঁ তাৰপিছত তোমালোকৰ যিটো 5 নম্বৰ আছে 5 নম্বৰটোত কি আছে লেটছ ৰিড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু কম্পিউটাৰ্ছ তাৰমানে ইয়াতে কি কৰিছে এটা কম্পিউটাৰ দি আছে মাজত কম্পিউটাৰত তাৰমানে ৰিলেটেড কেইটামান বস্তু কম্পিউটাৰৰ লগত তাৰমানে সংযোগী কেইটামান বস্তু আছে সেইকেইটা বস্তু তোমালোকক জানিবলৈ কৈছে চ' কি বস্তু কম্পিউটাৰৰ ৰিলেটিভ এইফালে যি কীবৰ্ড তাৰপিছত প্ৰিণ্টাৰ তাৰপিছত স্পীকাৰ মিউজিক গেমছ মাউচ টাইপিং ইমেইল আৰু ইফালে দিয়া আছে আমাৰ ইণ্টাৰনেট হয় নহয় এইকেইটা কি কম্পিউটাৰৰ লগত ৰিলেটেড তোমালোকক কুৱেশ্যনত মানে এক্সামত সুধিব পাৰে যে
কম্পিউটাৰৰ লগত ৰিলেটিভ 5টা বা 2টা বা 3টা বস্তুৰ নাম লিখা বুলি কৈ দিব পাৰি। তেতিয়া তোমালোকে ইয়াৰ পৰা যিকোনো 5টা বা যিকোনো 2টা লিখি দিলেই হ'ল। চ' এইখিনি আছিল বাৰ্টকটোৰ তাৰমানে লাগতিয়াল কুৱেশ্যন এনচাৰ যিসমূহ তাৰমানে পৰীক্ষাত আহি থাকে। চ' আশা কৰোঁ তোমালোকে সকলোখিনি বুজি পাইছা, ধুনীয়াকৈ লিখি লৈছা। গতিকে তোমালোকৰ যাতে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিবা, আৰু যিসকল তোমালোকৰ বন্ধুৱে পোৱা নাই তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছোঁ।